আজি আমি আজাদী কা অমৃত মহোৎসৱৰ লগত সংহতি ৰাখি পেলাই আজি আমাৰ জাৰাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী লৈছোঁ। ইয়াত মূল কাৰ্যসূচীটি আছিল আমাৰ ৰাতিপুৱাৰ পৰা প্ৰভাত পেৰী অনুষ্ঠান। ইয়াত সমূহ ছাত্ৰ ছাত্ৰী, মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও তেখেতসকলে হাতত লৈছে। মূল উদ্দেশ্যটো হ'ল যে আজি আমি ভাৰতবৰ্ষৰ 1947 চনৰ 15 আগষ্টত স্বাধীন হৈছিল। আহি আমি 75 বছৰত ভৰি দিছোঁ আৰু এই 75 বছৰত ভৰি দিয়াৰ লগে লগে আমি আজাদীৰ অমৃত মহোৎসৱ পালন কৰি আছোঁ। আৰু ইয়াত মূল উদ্দেশ্যটো হ'ল যিসকল ব্যক্তি বা যিসকল বীৰ বীৰংগনাই আমাৰ এইখন দেশ বিদেশৰ পৰা মুক্ত কৰাৰ কাৰণে তেখেতসকলৰ জীৱন দান দিছিল, শ্বহীদ হৈছিল, তেখেতসকলৰ যিখিনি সপোন আছিল এই ভাৰতবৰ্ষখনক এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে আৰু ইয়াত যাতে আমি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই সপোনখিনিক আমি সকলোৱে বাস্তৱায়িত কৰাৰ কাৰণে আমি সমূহ ছাত্ৰ ছাত্ৰীসকলক এজনকৈ সুদক্ষ নাগৰিক হিচাপে সৃষ্টি কৰাৰ কাৰণে আমি পণ লৈছোঁ আৰু এইটোৱে আমাৰ কাৰণে আশা। আৰু আমি যথেষ্ট সুখী যে আমি সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ওচৰ চুবুৰীয়া আমাৰ যিসকল অভিভাৱক তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি ধুমধামেৰে এই কাৰ্যসূচী পালন কৰিবলৈ আমি সক্ষম হৈছোঁ।